So hey guys, মই আজি আহিছো আমচিং চকাপাতত থকা এনেকা ধুনীয়া এটা লোকেশনত মানে আমি এতিয়া তালৈকে যাম আকৌ দাদাজন আছে দাদাজনৰ ভিডিঅ' চাই আহিছো দেই কিন্তু এইটো কাঞ্চন ফৰ না কিবা আছে বগে চালো আমি এতিয়া ওপৰত গৈকে যাম সো চাই থাকক গাইস পাঁচ কৰিব হয় না ফুল ইনফৰমেশন দিব ইয়াতে নামটো কৈতে চেনেলটোৰ নাম কি আছিল মোৰ বালা ভাই ইনষ্টাতো পাব ভাই ফেসবুকতো পাব আৰু ইউটিউবতো পাব গৈ লাইক শেয়াৰ কমেন্ট কৰি দিব বালা ভাইকো বহুত কষ্ট কৰি আছে বহুত দূৰত আহিছে কাঞ্চন ফুল চাবৰ কাৰণে লেটস গো এইটো অগমান অফগত কৰিবা লাগিব উপায় নাই গাইস যাবা দিব না নেনে নাজানো দেই কিন্তু অগমান যাই চাওঁ কিবা হয় চলো লেটস গো এইফালে চাব পাৰে ধুনীয়াকে চাহপাত তুলি আছে আমচিং জগাপাত চাহ বাগিচা গাইস আজি ফাৰ্ষ্ট টাইম আহিছো মই এইটো ৰাস্তাটো অহা যোৱা কৰি থাকো কিন্তু মই আজি ফাৰ্ষ্ট সোমাইছো ৰাস্তাটো চাব পাৰে গাইস একদম গংগা মাটি একো নাই অফ ৰোড একদম এক্সপিৰিয়েঞ্চ থকা মানুহ যিহেতু আমি ধূলি লে গাইস আমি এতিয়া এনেকা ঘূৰি নাহোঁ এতিয়া এনেকা শ্বৰ্টকাট মাৰিম গাড়ীকেইটা ইয়াতে থৈ দিম বাইক এটা চ' জেগাটো একদম ধুনীয়া একদম কি ক'ম আকৌ গাইস চাব পাৰে এই কাঞ্চন ফৰ এইটো গাইস এইটো মই জুম কৰি দেখাই দিছোঁ চলো একদম লেটস গো কাকেশ আচ্ছা স্কুটি চাই কৰি থৈ দিয়ে নহ'লে আকৌ একদম কিবা কিবি হৈ যাব চলো গাইছ মোৰ লগত একদম আজি ধামাকা হ'ব চ' গাইছ ফাইনেলি আহি পাব কাঞ্চন ফৰ এইটো এতিয়া ইমান নাই খগি পগি গ'ল সেইকাৰণে চাব পাগে হগিও ঠিকে আছে আমি এতিয়া ছিজনত যিহেতু আহিব নাপাব চ' চাব পাগে গাইছ লোকেশ্যনটো কি ধুনীয়া লোকেশ্যন মানে কি ক'ম আকৌ যেতিয়া আকৌ বৰষুণ দিব তেতিয়া আকৌ একদম ধামাকা হ'ব গাইছ ৰাস্তা চাব পাগে একদম মজা আকৌ এতিয়া খুগি পগি আছে এইবিলাক কাঞ্চন ফৰ গাইছ গাইছ চ' গাইছ আমি এতিয়া মাজলৈকে যাম গাহে যাম কিন্তু দেই চাহ গছকেইটা যদি ভাঙি গ'লে চেচ গাড়ী খাব পাম চ' গাইছ মই এটাই কথা ক'ম যে ইয়াতে আহিবা ফটো চটো উঠিবা কিন্তু এটাই যে ইয়াতে মানে আহিলেও অলপ চাই চিন্তিকে কৰিবা গাইছ মানে গছকেইটা ভাঙি নিদিবা যে চাহ গছকেইটা ইমান মগমতকৈ দাদাহেঁতে ইমান কষ্ট কৰি লগাইছে চাহ গছকেইটা যদি ভাঙি দিয়ে তেতিয়া আকৌ কথা বেয়া হৈ যাবতো এইকাৰণে আহিবা চবেই আহিবা একো কথা নাই কিন্তু লাহে আহিবা কিন্তু অলপ গছকেইটা নাভাঙিবা চাহ গছকেইটা আকৌ আৰামছে ফটো চটো উঠি যাবা আকৌ নিজৰ প্ৰিয় মানুহজনীক বা প্ৰিয় মানুহজনৰ লগত আহি কিনে ইয়াতে টাইম পাছ কৰিব পাৰে জেগাটো খুব ধুনীয়া টেনশ্যন নাই কিন্তু এটাই প্ৰব্লেম কিন্তু চাহ গছকেইটা একো কষ্ট নিদিবা দেই গাইছ চাহ পাগা এইকেইটা কাঞ্চন ফৰ আমি আহিবা গাইছ কিন্তু নিচিঙিবা এইবোৰ একো নষ্ট নকৰিবা যে যদি এজনৰ পৰা এটাকে চিঙো বা দুটাকে চিঙো কিমান মানুহ যদি চিঙিলে কেনেকুৱা কি হ'ব গাইছ সেইকাৰণে নিচিঙিবা এইবোৰ খুব ধুনীয়া ফৰ হয় এতিয়া ইনষ্টাগ্ৰামত পুৰা ট্ৰেণ্ডিং চলি আছে দাদাজনৰ ভিডিঅ' চাই আহিছোঁ কিন্তু দাদা কিবা এইটো লোকেশ্যনটো কৈ দিয়া লোকেশ্যনটো হয় আমচং টি ষ্টেট আপুনি যদি নাৰাংগী ফালৰ পৰা আহে আপোনালোকে ইয়াতে পাই যাব আমচংটো ইয়াতে এণ্ড হয় টি ষ্টেটটো আৰু ডিগাৰু সোণাপুৰৰ পৰা আহিলে আৰু ইফালৰ পৰা আহিলে ষ্টাৰ্ট হয় আমচং টি ষ্টেট তো সেইটোৱে লোকেশ্যনটো আমচং টি ষ্টেট আপোনালোকে ইয়াতে আহিলে পাহাৰৰ ওপৰত গম পাই যাব কাঞ্চন ফুলটো ক'ত আছে জেগাটো খুব ধুনীয়া কিন্তু এতিয়া কাঞ্চন ফৰ যিহেতু এতিয়া ছিজন অলপ কমি গৈছে সেইকাৰণে খুগি পগি গৈছে গাইছ আকৌ এতিয়া জয় দি আহি যা একেটা দিনতে চ' গাইছ লেটছ গ' এইবোৰ চাব পাৰে একদম ধুনীয়া কাঞ্চন ফৰ বুলি নহয় যে আকৌ এইটো ফৰটো কিবা কৈ এইটো খুব ধুনীয়া হৈ আছে অলপ ফুলি আছে এইবোৰ এতিয়া চাব পাৰে ধুনীয়া গাইছ আকৌ লোকেশ্যন কি ক'ম আৰু গাইছ মানে লোকেশ্যনটো আল্টিমেট লোকেশ্যন গাইছ আকৌ যদি ইয়াৰ পৰা ড্ৰোন শ্বট যদি কি ধুনীয়া লাগে গাইছ চ' কিন্তু মোৰ তাত এতিয়া ড্ৰোন নাই সেইকাৰণে গবা পৰা নাই চ' চাব পাৰে গাইছ চ' আপোনালোকে যদি এতিয়া আহে সাৱধানতে আহিব গছ পুলি একো নাভাঙিব যাতে আৰু আহিলে আপোনালোকে পাৰ্মিশ্যন লৈ আহিব তাৰমানে নহ'লে মেনেজাৰবোৰে গালি দিয়ে কাৰণ চাহপাত বাগান ইমান কষ্ট কৰি লগাইছে আপোনালোকে ভাঙি নিদিব চ' আপোনালোকো আহিব ৰিল বনাব ভিডিঅ' বনাব বাল্লা ভাই অফিচিয়েল ইউটিউব চেনেল আপোনালোকে চেক কৰিব লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু চবকে শ্বেয়াৰ কৰি দিব যাতে ইনফৰমেশ্যনটো গম পায় আৰু আপোনালোকো আহিলে পাৰ্মিশ্যন লৈ আহিব গাইছ নহ'লে আহিব নিদিব চ' লেটছ গ' চ' চবেই আহিবা গাইছ পাৰ্মিশ্যন লৈ আহিবা গাইছ তেতিয়াহে সোমাব পাৰিব গাইছ মানে কি কথাটো কি হয় জানা এইবিলাক গছকেইটা চাব পাৰে ইমান ধুনীয়া ধৰণৰ গছকেইটা চব ভাঙি পেলাই থৈ দিছে সেইকাৰণে গাড়ী চাগি দিব আহিবা নিদিব সেইকাৰণে অলপ এইবিলাক চাবা যে গছ গছনি ইমান নাভাঙিবা ফটো চটো উঠিবা ধুনীয়াকৈ চ' গাইছ এইটো ফটো এতিয়া ইমান নাই আকৌ কিন্তু মই ভিডিঅ' চাই আহিছোঁ মানে ফটো চাই আহিছোঁ ফটো দেখা পাই কিন্তু খুব ধুনীয়া হৈ আছিলে এতিয়া আকৌ একটা নাই আকৌ খুগি পগি গৈ চাহ পগা ধুনীয়া জেগাটো আকৌ এইপিনে কাঞ্চন ফৰ বুলি ক'লেতো চব ইনষ্টাগ্ৰামত এতিয়া ফেমাছ একদম ধামাকা ফেমাছ হৈ আছে কিন্তু এতিয়া খতমেই হৈ গ'ল ছিজন চাব পাগে গাইছ আমি এতিয়া যাবলৈ লগাইছোঁ দাদা
একদম আজি গক পাইক মানে কি কম আকৌ এনেকা ভাল লাগিছে ভাই বালা ভাই আকৌ ইয়াৰ সুৰেশ দাস ইয়াৰ ফ'ল' কৰিবগৈ নাপাহৰিবা দেই গাইছ মানে মই ইয়াৰ ভিডিঅ' চাই আহিছোঁ কিন্তু ইয়াৰ ভিডিঅ' চাই আহি কিনে মই ইয়াতে আহি পাইছোঁ দাদাজনে আকৌ ইমান মৰম দিছে মানে কি ক'ম আকৌ একদম আহাৰ কাৰণে থেংক ইউ ৱেলকাম ভাল লাগিলে নতুন চিনাকি বনিল হয় নে নহয় হয় ভাই আকৌ লগ পাম কেতিয়াবা এই ওচৰতে হয় আকৌ ৰাকেশে কিন্তু বহুত কিছু দেই সহায় কৰিছে সিয়ে আনা নিয়া কৰা কিবা কিবি মোৰ নিজৰ গাড়ী নাই সেইকাৰণে ৰাকেশে মোক আনা নিয়া কৰি বুজিছে না ইটো ভাইটো মানে কি ক'ম আকৌ বহুত ভাল সিও দেই হাতী ন হাতী গাইছ আকৌ ইভিনিং নাহিবা দেই ইয়াতে হাতী ওলাই অলপ জেগাটো অলপ ভয়ংকৰ জেগা একদম আহিবা দিনতে আহিবা ৰাতিপুৱা আহিবা মই এতিয়া কেইটা পাইছোঁ এতিয়া 8টা 9টাই পাইছোঁ মই ৰাতিপুৱা উঠি আহিছোঁ ৰাতি মানে কি ক'ব একদম জোচত মানে ইয়াতে আহিব কাৰণে একদম জোচত আহিছোঁ গাইছ মই ৰাতিপুৱা 5টা বজাত উঠি কিনে মই ৰানিঙত যাই কিনে তাৰ পৰা আহি কিনে ভাত পানী খাই ডাইৰেক্ট 8টা বজাতে গুচি আহিছোঁ দাদাজনে কৈছিলে মানে কি কয় জয়দে আহিবা বুলি তাৰপিছত মানে ইয়াৰ ডিউটি আছে বুলি 10টা বজাৰ পৰা চ' দাদাজনে ইমান টাইম দিয়ে এইখিনি টাইম দিব পৰা কাৰণে বহুত ধন্যবাদ দেই মোৰ ফালৰ পৰা একদম গাইজ লোকেশ্যনটো এবাৰ কৈ দিয়া ধুনীয়াকৈ লোকেশ্যনটো আপোনালোক আৰু এবাৰ ভালকৈ কৈ আছোঁ যে নাৰাঙী ফালৰ পৰা আহিলে নাৰাঙী আমচিং জৰাবাদ হৈ আহিলে আপোনালোকে আমচং টি ষ্টেটো ইয়াত এণ্ড হয় খতম হয় চ' আপোনালোকে ইয়াতে লেফ্ট চাইড ইফালৰ পৰা আহিলে ৰাইট চাইডে পাব আপোনালোকে ATV ৰাইড নাও এট আমচং লিখা আছে আৰু যদি আপোনালোকে সোণাপুৰ ডিগাৰু ফালৰ পৰা আহে সেইফালৰ পৰা আহিলে আপোনালোকে পৰিব লেফ্ট চাইডে আহি ইয়াতে টি ষ্টেটো আৰম্ভ হয় ATV ৰাইড নাও এট আমচং ইয়াত আপোনাৰ চাইনবোৰ্ড ইমান ডাঙৰটো দেখাই পাব চ' এই ওপৰ ৰাস্তাটোতে উঠি গ'লে পাব কিন্তু আপোনালোকে পাৰ্মিশ্যন লৈ ল'ব চকীদাৰৰ কাৰণ গছ পুলি ভাঙি দিয়ে মেনেজাৰ বুলি ক'ব মানা কৰিব এইটো আপোনালোকেও জানে আমিও জানো আৰু আহিলে আপোনালোকে লেতেৰা পেতেৰা নকৰিব আপোনালোকে এইটোৱে ৰিকুৱেষ্ট আছে চ' বাল্লাৰ ভিডিঅ'টো চাব চ' লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব বাল্লা অফিচিয়েল ইউটিউব চেনেল আছে ইনষ্টাগ্ৰামতো আছে ফেচবুকতো পাব পুৰা ধামাকা শ্বেয়াৰ কৰি দিব গাইজ চ' কি ক'ম আকৌ দাদাজনে এইখিনি কথা ক'লে একদম মানে মন ভাল লাগি গ'ল আৰু মই লগ পালো এটা ভাল এটা ভাইটি এটা ইমান দূৰৰ পৰা এটা মানে ৰিকুৱেষ্ট হৈ গ'ল বহুত দিন হয় না নাই ভাল লাগিল চ' আজিলৈকে বাই গাইজ চ' লগ পাম কেতিয়াবা আকৌ